Welcome back my second channel I love vlogging. তো এটা নতুন চ্যানেল খুলিছো I love vlogging বুলি অলরেডি এটা চ্যানেল মোৰ আছে ইউটিউবত জুবিন পাঠক বুলি তো নতুন এটা চ্যানেল I love vlogging তো দেখুৱাই চলো আপোনালোকৰ ভিডিঅ'টো চাই থাকক মানে আছো মই আজৰা চাওক ফিৰবাৰৰ মাজৰ একদম ইফালে ডাইৰেক্ট ট্ৰেইন ষ্টেচনৰ পৰা ওলাই আহে যিয়ে নহওক আৰু তো আজি গৈ আছো এতিয়া আমাৰ দেখুৱাম অভয়াপুৰীটো আজৰা তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো ট্ৰেভেলিং বাছেৰে কৰিম আজি প্ৰথম ভিডিঅ' এই নতুন চেনেলটোত আই লাভ ব্লগিঙৰ প্ৰথম চেনেলত বাছেৰে যাত্ৰা কৰিম তো চাই থাকক আজি আপোনালোকক যাত্ৰা কৰিম আজৰা টু অভয়াপুৰী তো চাই থাকক আজি ভিডিঅ'টো কিবা ডেঞ্জাৰ ভিডিঅ' এটা হ'ব পাৰে যিয়ে নহওক আৰু চলি থাকিব উঠি দিলোঁ আমি ধুবুৰীৰ বাছত চলি আছে এতিয়া বাছ আমি ক'ত নামিম দেৱাহাটীত নামিম আজৰা চলি আছে বেছি মানুহ নাই বাছত আৰু এতিয়া এই প্ৰথমবাৰ দিছোঁ আহিছিলোঁ JW দিবা হাত এইখন কলে স্কুলত দিছোঁ এতিয়া এক্সপিৰিয়েঞ্চ কেনেকৈ এতিয়া পৰীক্ষা দিবা মজা বহুত আহিলোঁ বহুত থাকছা 4-5 বাৰ এই অভাৰ ব্ৰিজখন চাওক একদম খালী বৰ্তমানে আছোঁ আমি মিৰ্জাত কাৰোবাক গাড়ী লাগে লৈ যাওঁ গাড়ী চেল ফোন লগাই থৈ দিছে এইখন মুখত গ্লাছখনৰ কাৰণে অসুবিধা দেখাব নোৱাৰোঁ সন্মুখৰ পৰা ফ্ৰণ্টৰ পৰা ভিউটো খিৰিকীৰে দেখাই আছোঁ আজৰা টু অভয়াপুৰী ৰাইড বাছ ৰাইড কৃষ্ণেৰ এই ব্ৰিজখন যে কেতিয়া সম্পূৰ্ণ হ'ব ক'বই নোৱাৰোঁ আৰু হৈ আছে কেতিয়া হ'ব চিয়'ৰ নাই আৰু এতিয়া এইখনেদিয়ে চলি আছে যাত্ৰা এতিয়ালৈকে তো চাই থাকক ভিডিঅ'টো আপোনালোকে আগলৈ কিবা নাই কিবা এটা দেখি থাকিব মোৰ ভিডিঅ'ত পাই গ'লোঁ চলমাৰীত হ'ব অলপমান পেট পূজা তো চাই থাকক আৰু কি কোৱা ভাই চলমাৰীত পেট পূজা কৰিছিল অলপমান গুৱাহাটী চুৱাহাটীৰ এখন গাড়ীগিলা আহে নাই এই চলমাৰ এতিয়া আৰু খাবৰ কাৰণে সোমাই যায় চব গাড়ীবিলাকে আহি ৰখাব ইয়াতে ড্ৰাইভাৰ যিমানবাৰ ড্ৰাইভাৰবিলাক আছে বাছ চব গাড়ী ঘৰত এখন দোকান আছিল ইয়াত মানে নতুনকৈ ৰাস্তাটো হোৱাৰ কাৰণে কাৰণ ভাঙি পেলাইছে এইবিলাক পাউচুৱাই লৈ গৈছে তাৰপৰা এইবিলাক বাছবিলাক এতিয়া লেণ্ড কৰি দিছিল আৰু ইয়াতে তো বাট এতিয়া নাই এতিয়া বাছবিলাক লেণ্ড কৰিব লগা হয় তাতে তো সোমাবই আৰু এতিয়া নিয়ম আৰু এতিয়া যে গুৱাহাটীৰ পৰা বা য'ৰে পৰা হওক কিয় এই চলমাৰীত নোমাবই গাড়ীবিলাকে সোমাবৰ কাৰণে খোৱা লোৱা কৰিব দেই পেচেঞ্জাৰবিলাকক খাবার লাগলে 1 নম্বৰ 2 নম্বৰ যি লাগাওক কিয় চব ক্লিয়াৰ কৰি আৰু যায় আৰু ধুবুৰীলৈকে মানে ধুবুৰীৰ বাছবিলাকে ৰখে ইয়াত মেইন যিকোনো ধুবুৰীৰ বাছবিলাকে ৰখে বেছিভাগ কি লাগাইছে তো ট্ৰেক্টৰতো বেলেগ টাইপৰ বস্তু লগাইছে তো বাছখন এইখনে উঠি আছোঁ এতিয়া গৈ ডাইৰেক্ট দেওহাটীত নামাই দিব আমাক ডাইৰেক্ট ভাল লাগিলে আপুনি যিকোনো ফাৰ্মাচীৰ পৰা লৈ নেনো 100% গ্যাৰান্টি ফাৰ্মাচীত কিনিবলৈ যাব 130 টকা ল'ব মানে কোনোবাই যদি কৈছে মেলা চলি আছে নেকি কোনোবাই লাগিলে এমৰাত কোম্পানী মানুহে দেখাব পাৰোঁ যদি জুম কৰিছোঁ চাওক ব্ৰিটিছৰ দিনৰ আমাৰ সজোৱা ট্ৰেইন ষ্টেচন অলপ জুম কৰি দেখাইছোঁ মানে কি হৈছিল মানে ট্ৰেইনত উঠিব যাত্ৰা কৰিছোঁ না ইনকম লাগি আছে এখনত বিৰাট অলপ কৰে ভাই সোমাইছিল ভাইৰ খুব মাৰা আৰু মোৰ লাগি আছে মই টেম্পোত উঠি ঘুমাই যাম আৰু এনেকৈ চলিছে তোমাৰ ভিডিঅ'টো প্ৰথম ব্লগ আই লাভ ব্লগিং তো এই চেনেলটোত আহি থাকিব এই ভিডিঅ'বিলাক ফাইনেলি দেৱাহাটী পাই গ'লোঁ আহি ষ্টেচন
ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি, এইখিনিতে বাই বাই দিছোঁ। ছেকেণ্ড ভিডিঅ' আহিব, কি ভিডিঅ' আহে নাজানো এতিয়া, দিম আৰু। তো ট্ৰেভেলিং ব্লগছ দেখাই দিলোঁ আজি একদম আজৰা টু অভয়াপুৰী দেখালোঁ আৰু। মানে বাছত গান বাজি আছিল তো অলপমান ভিডিঅ' বনাওঁতে অসুবিধা হৈ যায়, সেনেকুৱাই আৰু। তো বাই বাই আজিলৈকে, নেক্সট ভিডিঅ'ত আৰু লগ পাম, নেক্সট এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তো বাই বাই।